নোৱাৰি 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 কোনো ভদ্ৰ মানুহ তোৰ নিচিনা তিৰোতাৰ লগত কোনোদিনে থাকিব নোৱাৰি দেই হয় হয় ভদ্ৰলোক দেখিছো নহয় ভদ্ৰলোকৰ চাল চলন হয় ৰাতি ৰাতি গেলা পানী সোপা খাই নালাই নৰ্দমাই পৰি থাকিব এতিয়া বৰ কথা ক'বলৈ আহিছে খবৰদাৰ কিন্তু দেই মিছা কথা কয় এই খগেন হাতী বৰুৱা মেথা গৰম কৰি নলবি কিন্তু এনেকৈ মেথা গৰম বহুত দেখিছো যোৱাবাৰ অসম বন্ধৰ দিনা কি হৈছিল অসম বন্ধৰ দিনা এতিয়া যেন বুজাই নাই মিছলীয়া কৰবাৰ এই চুপ অসম বন্ধ বুলি কৈ দিলে হ'ল অসম বন্ধ কি কাতি বিহু মাঘ বিহুৰ দৰে বছৰেকত এবাৰহে আহে কিয় সেইবাৰ আমাৰ ভূপেনহঁতক যে সুকীয়া ৰাজ্য লাগিব বুলি অসম বন্ধ দিছিল সেইদিনা চিআৰপিৰ খেদাত যে কণ ল'ৰাহঁতৰ বাৰীৰ পিছফালৰ সেই গেলা নৰ্দমাটোৰ বোকা সোপা পৰি ৰচোন তহঁতৰ এই কাজিয়া নামৰ গাড়ীখনৰ পেট্ৰল ডিজেল কেতিয়াও শেষে নহ'ব নেকি আৰু ৰাস্তাত সেই মানুহ সোপা জমে কি এইবোৰ ভাবিব মানুহ নাটক দেখুৱাইছ চাচোন চা সেই ককাইৰেহে মিছা কথা নবৰেহে হ'ব দে মই আৰু নতুনকৈ শুনিবলৈ কিটো আছে মই নবৌক নিবলৈ আহিছিলো মানে ই আজি নাৰায়ণপুৰলৈ গীত গাবলৈ যাব মই জোনাকৰ লগত থাকিবগৈ লাগিব জোনাক হেৰি পলাশ তই যে হে তাইক এই কোনোবা ডাক্তৰ এজনক দেখুওৱাৰ কথা আছিলে সেইটো কি হল ক'ৰ পৰা দেখুৱাবাহে আহোঁতে যাওঁতেই 4-5 হাজাৰ টকা লাগে আৰু তুমিতো আমাৰ অৱস্থাৰ কথা জানাই ছোৱালীজনীৰ ওচৰলৈ যাবলৈ লাজেই লগা হৈছে বুজিছা বুজিছো কিন্তু নাৰায়ণপুৰৰ ভদ্ৰেশ্বৰ হাজৰিকাই কিবা বোলে 200খন বিচনা থকা হস্পিটেল এটাৰ কথা কৈছিল তোমালোকে যে আৰু খোৱা তামোল খোৱা হেৰা ভদ্ৰেশ্বৰ বোলাজননো কি তোমালোকো ভাল সেই MLA মন্ত্ৰী ধেমাধৰাজনক বিশ্বাস কৰা দেই মানিছো তোমালোকক আৰু দেই নাই এইবোৰলৈ মোৰ লোভ নাই দেই হল সিং হৈছে দেশৰ সেৱা দেশৰ মানুহৰ সেৱা পৰশ্ৰীকাতৰে হৈছে পৰম ধৰ্ম পৰোপকাৰ জানো নহয় মোৰ কিবা এটা কাম নেকি বহুত কাম অলপতো খেলি মেলি হবই কি কৈ আছিলো পৰম ধৰ্ম হোল থিং হৈছে ধৰ্ম গুৰুজনাই কি কৈ গৈছে বোলে কুকুৰ শিয়াল বাঘ ভালুকৰো আত্মাৰাম গৰ্দভ কোন একেই আৰু সেয়েহে মন্ত্ৰী অজি ময়ো সেই কামহে হ'ব লাগে হ'ব কিন্তু কেতিয়া দিগেন হয়তো বলক যামনে বলক उनका गुस्सा आया अप्रैल फूल बनाया उनका गुस्सा हेलो কোৱা কিহে মানে চাকৰি আৰু এনেই হয়নে জানো এনেই খোজাওতো নাই সি ইণ্টাৰভিউ দিব নহয় ইণ্টাৰভিউ এই ভৰ দুপৰীয়াখন মোক নহহুৱাব বুজিছেনে ইণ্টাৰভিউ দিবলৈ তেওঁক মাতিবওতো লাগিব আৰু যিজনে এই নিমন্ত্ৰণৰ কামটো কৰিব তেওঁকো সন্তুষ্ট বুজিছে নহয় সন্তুষ্ট কৰিব নালাগিব নেকি সন্তুষ্ট বুজিছো কিমানত হ'ব বাৰু সন্তুষ্ট এইটো দৰকাৰী কথা সুধিছিল 2 2 4 আৰু এক 6 হলেই হ'ব 600 কোৱা কিহে 600 বুলি মই কোৱা নাই আপুনিহে ভাবিছে ভাবিছো তুমিয়ে দেখো 6 বুলি ক'লা কৈছো আজিকালি হট কিবা হয় জানো 6000 6000 জোনাক জোনাক চাও কি পঢ়ি আছিলি তয়ো কিন্তু দেই অনবৰতে ভাল কিতাপখন পঢ়ি থাকিব পাৰ মোলৈ চাচোন BA পৰীক্ষা দিয়া কিতাপ চোৱাই নাই কিন্তু মইতো কলেজত পঢ়িবলৈকে নাপালো পঢ়িবলৈ নাপালো মানে আগতে তোৰ গাটো ভাল হ'বলেচোন মইতো নপঢ়াম বুলি ভাবিছো নেকি মিছা কথা কিয় কৈছ মিছা কথা আৰু মই তয়ো জানো নাজান যে মই আৰু কেতিয়াও ভাল নহওঁ মোৰ কিন্তু খং উঠিব দেই
কেতিয়াও ভাল নহয় তই ক'লেই হ'ল নে তোৰ অসুখটোনো কি তোৰ আঁঠু দুটা অলপ দুৰ্বল হৈছে ডাক্তৰৰ লগত কথা পাতিছো নহয় গুৱাহাটীৰ ডাক্তৰ দুদিনতে ঠিক হৈ যাবি পিছে মই নাৰায়ণপুৰলৈ যাম চাগে আজি অহা দেৰি হ'ব ৰাতি নাহ নেকি কেনেকৈ আহিম গীত গাবলৈ যাম পিছে মই শান্তিক মোক খবৰ দিছোঁ মিছাতে মোৰ কাৰণে চবৰে দিগদাৰ হৈছে ন হওক দে ঘৰত থাকিলে খগেন দালত কাজিয়াই কৰি থাকে তই কিতাপ পঢ়া আৰু খগেন দাৰ শান্তিভাৱে কাজিয়া কৰা একেই কথা পিছে মানুহকেইটা ভাল যদি গাঁওখনত আমাৰ ঘৰৰ কথা কোনোবাই ভাবে তেখেতে বুলি ভাবে ঐ যাব পাৰিবিনে নে মই অকণমান আগবঢ়াই দিম লেৰলা হাতৰ দেখুৱাবলৈ নাহিবি দেই আচলতে মই নাথাকিম বুলি চাগে পেটে পেটে কিমান যে ভাঙিছে ঐ চুপ চুপ তই থাকিলেও নাথাকিলেও মই কৰিমেই মই খামেই হা তাত তোৰ কি কানেকশ্যনটো আছে জানো আজি 12 বছৰৰ খেকেটা খাই খাই তোৰ লগত সংসাৰ কৰা নাই জানো চলাই থাকা আমি একো দেখা নাই শুনিলিতো তোৰ কাৰণে মোৰ মান সন্মান গাঁওখনত নাইকিয়া হৈ গ'ল হয়নে এতিয়া মইহে তেওঁৰ মান সন্মান হে কৰিলো এই ৰাতি ৰাতি গেলা পানী সোপা খাই যে তেতিয়াও ফালি ফালি বিহু গীত গাই যে ওচৰ চুবুৰীয়াৰ টোপনি ক্ষতি কৰাওতে তেতিয়া আপোনাৰ মান সন্মানলৈ মনত নপৰে হ'ব যা এই খগেন হাতীবোৰে তাৰ বোলে ভয় কৰে নেকি আৰু বিহুগীত শুনি শুনিয়েতো তই সেই ইহঁতৰ তলৰ পৰা বাহিৰে বাহিৰে ভাতৰ চৰি চাৰ্জ লৈছিলি পাহৰিলি নেকি এতিয়া সেইটোহে হলগৈ নেকি মোক নাপালেতো বৰ বিষ খাম বুলি হ'ব সি চাগে ৰৈ আছে যাওঁ পিছে এই কথাটোৰ বিচাৰ হ'ব লাগিব আহো যা আৰু শুন কালিলৈ সি নহালৈকে তাইক এৰি থৈ নাহিবি ছাৰৰ আকৌ ভাত আৰু চাহ খোৱাৰ কথা আছে নহয় বৰ উপদেশডাল দিবলৈ আহিছে সেইকণ কথাও মই নাজানো নে আহো দেখিলিতো আমাৰ পাৰ্টিত জইন কৰাৰ পৰা তোৰ কিমান উন্নতি হৈছে মোৰ উন্নতি কতা কতা জেপত দেখিছো নহয় খমখমীয়া 1000 টকীয়া নোট জিলিকি আছে তেখেতে মৰম কৰি দি গ'ল আৰু মৰমতে দিলে দিগেন মোৰ লগত পলিটিক্স কৰিব আহি এইবোৰ গছত বান্দৰ উঠা কথা নকবি দেই গৰু গৰু কতা নহয় গছত গৰু উঠা কথা পলিটিক্স কৰিলে এইটোৱেই লাভ মই যদি গাখীৰত ডুব মাৰো তোৰ গাটো চিটিকনি পৰিবই হ'ব কিন্তু বুধিন বৰাৰ ল'ৰাৰ চাকৰি চাকৰি মই আৰু পাঁচ কৈ 5 বাৰ খাওঁ তাৰ মানে মোৰো এককৈ 5 কিন্তু তাৰ পাছত আৰু কি ইলেকশ্যনৰ পিছত পাহৰি যোৱাটো নিয়ম হয় নে নহয় হয় আহি বুধিনৰ আমনি লাগিব নে নালাগে লাগিব বছ হৈ গ'ল এইটো কৰিব খাও দিব হল ঠিক হৈছে চিলনীৰ খাৱত বুঢ়া গৰু নমৰে বুজিছো কিন্তু চিলনী নহয় সগু চাহ দিছো আহক গৈছো ৰবা আমাৰ নয়নী কলৈ গ'লহে এয়া মঞ্চত পলাশজ্যোতি শইকীয়া আমাৰ অঞ্চলৰ প্ৰথমজন অনাদাৰ শিল্পী তেখেতে গীত পৰিৱেশন কৰাৰ আগতে এখনি ফুলাম বিহুৱানেৰে তেখেতক সম্বৰ্ধনা জনাব তৰুণ সংঘৰ উদীয়মান শিল্পী নৃত্যপটীয়সী নয়নী হাজৰিকা
ওৰে ক'লে আহিবলৈ তোমাক ৰাতিটোৰ বাবে ৰাখিব লাগে মই বোলো থাকক বাহিৰৰ পৰা মানুহ আহিলে মোৰ ইয়াতেই ৰাখিব লাগে আজি এই 3 দিন 3 দিন আগতে আমাৰ মীন মন্ত্ৰী ডাঙৰীয়াও আহি মোৰ ঘৰতেই থাকি গ'ল আমাৰ বদন চেতিয়াহে বদন চেতিয়া চিনি নোপোৱা হ'বলা আমাৰ এক্স MLA চেতিয়াই লগ পালেই কয় বোলে হাজৰিকা আপোনাৰ ঘৰৰ লফা শাক আৰু মাছৰ আঞ্জাৰ সোৱাদ এতিয়াও মোৰ জিভাত লাগিয়ে আছে কৰিবাহে অতিথি সৎকাৰ কৰাটো মোৰ তেজত আছেহে আৰু তাতে হ'লা তুমি সন্ধিয়াৰ অতিথি হ'ল থিং হ'ল তুমিতো সাক্ষাৎ ব্ৰিকোডৰ বিকুদৰ কি হ'ল নাই নহয় মানে সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ বুলি শুনিছিলোতো সেইটো কথা এই ব্ৰিকোডৰ আৰু দামোদৰৰ মাজত বেছি ডিফাৰেন্স নাই দুয়োটো মহাভাৰতৰেই মানুহ নতুন ল'ৰাটোৰ আগত দেউতাৰে যে এইবোৰ কি কৈ আছে তাৰ চাগে টোপনিয়ে ধৰিছে শুবলৈ মাতি আনগৈ যা মাতি আনিবি এৰি দিলেহে হেৰি নহয় সি হেনো আজি বৰ ভাল গীত গালে জান আমাৰহে কপালত এইবোৰ একো নাই খালি মন্ত্ৰী MLA পঞ্চায়ত এইবোৰে আৰু মাজনী দেউতা কিয় বহি বহি টোপনি আহিছ নেকি নাই এওঁৰ কথা শুনি থাকোতে ৰাতি বহু ওপৰ হ'ল পাই তুমি তেন্তে শুৱা বুজিছা
আজি 3 দিন আগতে আমাৰ মীন মন্ত্ৰীও এই কোঠাটোতে থাকি গৈছে হেৰি নহয় মাজনী এওক পানী দুনি দিছ নহয় ঠিক আছে তুমি হোৱা দেই আপোনালোকক মিছাতে কষ্টহে দিছোঁ সেইটো অৱশ্যে হয় নহ'লে আমাৰ ইমান সময় এগুমুটি যায় চে বৰ বেয়া কথাটো হ'ল তেতিয়াহ'লে যাওক শুই থাকক যাওঁ কিন্তু কিন্তু নাই শুংগৈ কিন্তু আজি জানো মোৰ টোপনি যাব ইয়াতে সোমাই থাকিলে কেনেকে হ'ব কোৱাচোন মই নোকোৱা নহয় বোলো যাচোন কামনৰ খবৰ লওক সি আকৌ মোক লৈহে চিন্তিত জোনাকক অকলে মই কেনেকে চাম সেয়া কালি নাৰায়ণপুৰত গান গাবলৈ গ'ল সেইবোৰৰ পৰা কি হ'ব কোৱাচোন হ'লেও দিয়কচোন সিটো একো বেয়া কাম কৰা নাই তাতে আজিকালি যিহে দিনকাল পৰিছে চাৰিওফালে অশান্তি ছাৰ মোক বাৰু ধৰিব পাৰিছেনে ৰ'বাচোন মানে মুখখন বৰ চিনা চিনা যেন লাগিছে কিন্তু মই প্ৰশান্ত বৰা ছাৰ প্ৰশান্ত বৰা হয় আমাৰ ডাক্তৰ কমল বৰাৰ ল'ৰা হয় ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালাহিহে মই ছাৰ ওচৰতে পদুমণিত জইন কৰিছোঁ পদুমণিত হয় ছাৰ পদুমণি চৰকাৰী ডিছপেঞ্চাৰী জইন কৰা এসপ্তাহ হোৱাই নাই তাৰ মানে দেউতাৰাৰ দৰে তুমিও ডাক্তৰ হ'লা পিছে দেউতাৰাৰ ভাল নহয় দেউতা ছাৰ 2 বছৰ আগতে ঢুকাল হয় নেকি বাৰু এতিয়া বাটতে কথা পাতি থাকিবানে ব'লা মোৰ তালৈকে যাওঁ আজি সময় নহ'ব ছাৰ কিন্তু মই আহিম আহিবা তোমাক দেখি বৰ ভাল লাগিল তুমি যে মোক মনত ৰাখিছা কি যে কয় ছাৰ মই আপোনাক পাহৰিম মই যে অংকত কিমান পণ্ডিত আছিলোঁ আপুনি নিশ্চয় পাহৰা নাই আপুনি নোচোৱা হ'লে মইতো চাগে মেট্ৰিকে পাছ কৰিব নোৱাৰিলোঁ বাৰু সেইবিলাক থোৱা তুমি ওলাই আহিছা তোমাৰ চাগে দেৰি হ'ল যোৱা আহিবা ছাৰ আহিছোঁ ৰাতিপুৱাই আজি মোৰ মনটো ভাল লাগি গ'লেই মহেন্দ্ৰ মই স্কুলত পঢ়োৱা ল'ৰা এটাই যে মোক মনত ৰাখিছে মনত কিয় নাৰাখিম হে কিন্তু চাকৰিটো লাইটৰ বাল্ব নহয় যে চুইচ টিপি দিলো তোমাৰ ল'ৰাৰ চাকৰিটো হৈ গ'ল হোল থিং ভুকুতে কঁঠাল নপকে নহয় কঁঠাল নহয় কঁঠাল নহয় নহয়তো ভুকুতে কল নপকে বুলিহে ক'ব লাগে এইয়া তুমি সকলো জানিও মোক তাগিদা দি আছাহি এখন টেবুল পাৰ হৈছেহে মাত্ৰ মানে ষ্টেপ বাই ষ্টেপ এই কামৰ আৰ্জিটো এখন এখনকৈ 6খন টেবুল পাৰ হ'ব লাগিব নহয় 6খন আৰুনো কি দিগেন হয় ক'ত যায় মোৰ কথাটো এতিয়া 2 নম্বৰ টেবুলখন পাৰ হ'বলৈও কিনক কিনক কি কিনিমহে কি কথা কওঁ এইবাৰ পিছে ৰেটটো অলপ বেছি 7,000 লাগিব 7,000 সাৰ গোবৰটো দিবই লাগিব নহ'লে জানো গছত গুটি লাগিব বুজিছেতো বুজিছো তেতিয়াহ'লে আহোঁ অলপ দিগদাৰি দিলোঁ বেয়া চেয়া নেপাব নাই বেয়া কিয় পাম হাৰুটো চাগে ক'ত লগ পাম লগ পাবৰ মন যাব জানো মোৰ মন গ'লে কি হ'ব মোৰ যদি মন যায় ওলাইছানে হয় যাওঁৱে আৰু কেনেকৈ যাবা
2-3 ঘণ্টামান ৰোৱা হ'লে গাড়ী এখনত পঠাব পাৰিলোহেঁতেন গাড়ী মোক মিটিং এখনলৈ নিবলৈ গাড়ী এখন আহিব বৰ দিগদাৰী বুজিছা দিনে দিনে আৰু কিমান ভাষণ দি ফুৰিবাহে হে মানুহবোৰে এৰিলেহে সেইটো অৱশ্যে হয় কিন্তু তাতোতকৈ এটা আচৰিত কথা কি সেই যে মিটিং শুনা মানুহবোৰ সদায় সদায় কিন্তু একেবোৰ কথাকে ভাল শুনিব পাৰে দেই একেবোৰ কথা কেনেকে হ'বহে যোৱাবাৰ আমি বিৰোধী পক্ষত আছিলো এতিয়া চৰকাৰৰ দোষেই দোষ দেখিলো এইবাৰ ৰুলিঙত আছো চৰকাৰৰ প্ৰশংসাই প্ৰশংসা হোল থিং হৈছে হ'ব আৰু তেখেতে বাছ ধৰিব লাগে যাবা তেনেহ'লে আকৌ লগ পাম। খগেনদাৰ অসুবিধা নহ'ব আৰু সি অলপ পাছত আহি পাবই ৰচোন তই মোক খেদিব খুজিছ কিয় হয়নে তাতে সি আজি নাৰায়ণপুৰলৈ গৈছে নাৰায়ণপুৰত মোৰ বাইদেউ ঘৰ সেইটো লগো পাব পাৰে লগ পাব পাৰে মানে আৰে তুমি তাক লগ ধৰি অহাৰ কথা নকলা কিয় লগ ধৰি অহা কথা কবা ককাইৰৰ চিঞৰ বাখৰত দৰকাৰী কথাবোৰ মনত থাকিলেহে তাতে সি নয়নীজনীকো বহুত দিন দেখা নাই তয়ো কিন্তু ভাল ছোৱালী দেই কি হ'ল মা পলাশৰ ঘৰ যে বকুল তলত তই মোক আগতে নকলি কিয় নকলো মানে ক'ব লাগিছিল নেকি হেৰ তোৰ মাহীৰৰ ঘৰ তাতে নহয় নেকি তেওঁ যদি গম পায় কিবা ভাবে আৰু কিটো ভাবিব আৰু যদি গমো পায় আমাৰনো কি পিছে শান্তি মাহীক বহুত দিন লগেই পোৱা নাই এবাৰ যাব পৰা হলে তই এইবোৰ কথা এওঁৰ পৰা আশা নকৰিবি হেৰ নাৰায়ণপুৰ বুলি ক'লে তোৰতো বাহিৰলৈ মনত পৰিব লাগে হয় মোৰ যে মনত পৰিব লাগে নিজৰ মনটোনো ক'ত উৰি ফুৰিছেগৈ হয়নে ভাল কথাবোৰ মনত থাকিলেহে এই খবৰদাৰ যি টি কথাত মতামত দি নিদিবি ভাল কথা পলাশ তই সেই বৰবৰ কথা কোৱাটোক লগ পালি নে মানে খগেনদা তুমি কাৰ কথা কৈছা কেলে অসম দেশ চলোৱা ভদ্ৰেশ্বৰ হাজৰিকা সম্বন্ধত নবৌৱেৰৰ ভিনীয়েক হয় নহয় সেইটো কি কৈছে একো নোখোৱা দেখি বৰ চল নাপাবি দেই কিন্তু দেশৰ কাম কৰে তাতে কি হ'ল বাকীবোৰৰ দৰে ইয়াতে সোমাই কলহ ঘূৰাই থকা নাই নহয় এই ৰবাচোন নবৌ তোমাৰ কিন্তু বাইদেউ বেছ ভাল মানুহ বৰ মৰমীয়াল যেনো লাগিল মৰমীয়াল মানে তাইতো মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল ইছ ইমান ওচৰতে থাকিও এপাক যাব নোৱাৰো সেইটোনো কি কথাটো তুমি যাওঁ বুলি কোৱা মই তোমাক লৈছো নাই ভদ্ৰেশ্বৰ হাজৰিকাৰ ঘৰলৈ মোৰ ঘৰৰ মানুহ যাব নোৱাৰে যদি বায়েকৰ ইমান মৰম আছে নহয় তেওঁৱে আহি ইয়াত চাই যাবহি খগেনদাৰ ইমান খং উঠা কাৰণ ভিনদেউৰ কাম কাজবোৰ ককাইৰৰ বৰকৈ পচন্দ নকৰে তুমি কি কোৱাহে মানুহ তলৰ পৰা ওপৰলৈহে যাব লাগে কিন্তু ভাল ল'ৰা পালে নিজৰ ছোৱালীজনীকো বিয়া নিদিব নেকি ভাল ল'ৰা মানে তুমি মাধৱৰ ল'ৰাটোৰ কথা কৈছাতো সেইটো লৈ মোৰ একমাত্ৰ ছোৱালীক বিয়া দিম সেইটো লৈ কিয় গাঁৱৰ ল'ৰালৈকে মোৰ ছোৱালীক বিয়া নিদিওঁ ইয়াত আছে কি হে তুমি চিন্তা নকৰিবা মই তলে তলে সকলো খবৰ ৰাখিছো বিয়া পাতিম ধুমধামকৈ পাতিম কিন্তু চহৰৰ ডাঙৰ মানুহৰ ল'ৰাৰ লগতহে কাম কৰিবলৈ তোক মই কোৱা নাই কিন্তু চাকৰি কৰিবলৈ তোৰ ৰিজাল্ট কি হৈছে তাতকে তই মোৰ লগতে দেখোন কাম কৰিব পাৰ মই তোমাৰ নিচিনাকৈ কণ্টেক্ট কৰিম তাৰপিছত পেমেণ্টৰ কাৰণে ইঞ্জিনিয়াৰৰ হাতে ভৰি ধৰি মই ঘূৰি ফুৰিম চৰি মোৰ দ্বাৰা সেইটো সম্ভৱ নহয় জানো সেইবোৰ কাম যে তোৰ দ্বাৰা সম্ভৱ নহ'ব কাৰণ কাম কৰিলে জুৱা খেলি ৰাতি দুপৰত ঘৰ সোমাবলৈ যে তোৰ সময় নহ'ব জানাই যদি মোক সুধি আছা কিয় আৰু মুখ মান কৈ থকাতকৈ এবাৰ নিজে ভাবিছা তুমি যি কৰি আছা তাতকৈ বেছি মই কৰোঁ
এক মিনিট দেই হেল্ল' ঘৰত কোনো নাই নেকি? অ' ক'বালৈ গৈছিল? মই আকৌ ঘৰত কোনো নথকা দেখি যাবই খুজিছিলে হয়। বোলা মোক লগ নকৰাকৈ নাজিৰ তৰা শুনাৰ পৰা দেখোন আপোনাক পাহৰিবই পৰা নাই অ' এইটোতো ভাল লক্ষণ নহয়। তাৰ মানে কিবা এটা হৈছে আচলতে। কি হৈছে আপোনাকনো কেলে পিছে ইয়ালৈ আহিল যে আকৌ ক'ৰবাত ফাংচন আছে নিশ্চয় কিয় ফাংচন থাকিলে আহিব নাপায় নেকি? ৰৈ গ'ল যে ভিতৰলৈ নাযায় নেকি মানে এইটো দিবলৈ আহিলোঁ। শান্তি নবৈ দি পেলাইছে। শান্তিয়ে এইয়া তাইনো আকৌ এইবোৰ কিয় দিব লাগে নিদিব কিয়? নব আপোনালৈ যিহে মৰম মইতো নবক লৈ আহিবলৈ কৈছিলোঁ। খগেনে আহিবলৈ দিব জানো কি কৰিবা আৰু নয়নী দেউতাকৰ কাম কাজবোৰ তেওঁ আকৌ একেবাৰে পচন্দ নকৰে মই জানো। পিছে হেৰি মই যাওঁ নেকি? যাওঁ মানে এই ভৰ দুপৰীয়াখন তুমি কেনেকৈ যাবা একেবাৰে ভাত পানীকেইটা খাইহে যাব পাৰিবা নয়নী নয়নী অ মা শুনচোন মা এওঁ কি কৈছে শুনচোন শুনিছো যাব খুজিছে যেতিয়া আমিনো কি কৰিব পাৰো যাওক আৰু তেনেহ'লে তেনেকৈ নকবি দেই এই ভৰ দুপৰীয়াখন ল'ৰাটোৱে পিঠা লাৰুখিনি কঢ়িয়াই আনিছে তুমি বহা অ মোৰ ভাত ঠিক হৈয়ে আছে। আছে কিয় যাব খুজিছিলে কি? আপুনি জানো সঁচাকৈ মাহীয়ে কৰা পিঠা দিবলৈকে আহিছে মনত কি আছে চকুৰে মুখেচোন ওলাই আছে ক'বলৈ ইমান ভয়নে মই নাজানো বুলি ভাবিছে নেকি আপুনি জানো মোৰ কাৰণে ইয়ালৈ অহা নাই কি হ'ল ৰৈ গ'লা যে? এৰা তুমি ঠিকেই কৈছা। মই তোমাক ভাল পাই পেলাইছোঁ নয়নী।
মাজনী এয়া কোন চিনি পাইছানে? কিয় ইয়া প্ৰশান্ত দা নহয় জানো? বাহ, তোমাৰ স্মৃতি শক্তি কিন্তু সাংঘাতিক জোনাক। কিন্তু তুমি ইমান মন মাৰি আছা কিয়? প্ৰশান্ত জানো ছাৰ, আপোনালোকৰ মতে জোনাকৰ এটা অসুখ হৈছে। হ'ব পাৰে, কিন্তু সেইটোতে ইমান হতাশ হ'বলগীয়া কি কথাটো? চাওঁ জোনাক, তোমাৰ অসুখটো ক'ত? চাওঁ ভৰিকেইটা, চাওঁ। ইয়াতে বিষাইছো। আৰু কি হয়? তাই থিয় হ'বই নোৱাৰে। আৰু আৰু জোনাক, আৰু কি হয় তোমাৰ? আৰুতো একো নাই। ধেত, মাত্ৰ ইমান কোনে? এতিয়া মই আহি গলো নহয়, চাই থাকিবা ইহঁতক মই কেনেকে ইয়াৰ পৰা খেদো। দেউতা আহা প্ৰশান্ত, ধৰিব পাৰিছা নহয়? এওঁ পলাশ নহয় জানো? হয়, দেউতাই আপোনাৰ কথা কৈছে। অহ, এক চালাই হয়। কিবা পালেনে? জোনাকক এনেকে ঘৰত থৈ দিয়াটো ভাল হোৱা নাই ছাৰ। নাৰ্ভৰ অসুখ, সোনকালে চিকিৎসা কৰাবই লাগিব। কিন্তু প্ৰশান্ত, মইতো তোমাক মোৰ অৱস্থাটোৰ কথা কৈছোৱেই। টকাৰ কথা পিছত আহিব, কিন্তু তাৰ আগতে জোনাকক এবাৰ দেখুৱাটো ভাল। মই 2 এদিনতে গুৱাহাটীলৈ যাম ছাৰ। ফুকন ছাৰৰ লগত কথা হ'ল। ছাৰ বৰ ডাঙৰ নিউৰলজিষ্ট, নিজা নাৰ্ছিং হোম আছে। চিন্তা নকৰিব ছাৰ, জোনাক ঠিক হৈ যাব। শুনিলে নহয় প্ৰশান্ত দাই কি ক'লে? শুনোতাতো শুনিছো, কিন্তু কেনেকে কৰিবি, কি কৰিবি? কৰিব লাগিব। চকুৰ আগতে জোনাকৰ জীৱনটো ধ্বংস হৈ যাব আৰু মই ককাইকটো হৈ চাই থাকিম। মই কাম কৰিম দেউতা, যিকোনো কাম। মুঠৰ ওপৰত জোনাক ভাল হ'বই লাগিব, তাই ভৰিৰ ওপৰত থিয় হ'বই লাগিব। আপুনিতো মোক জানেই, ইচ্ছা কৰিলে আমাৰ সমষ্টিটোৰ MLA হ'বলৈ মোক বেছি সময় নালাগে। মোৰ কথা হ'ল, বেছিলৈ আশা কৰি দেশৰ সেৱা কৰিব নোৱাৰি। হ'ল থিং হৈছে পাপেই লোভ, লোভেই মৃত্যু। লোভ আগত, পাপ পিছত। বাৰু বাৰু, বাদ দিয়ক সেইবোৰ কথা। আজি বহুদিনৰ মূৰত আহিলে যে। আহিলো আৰু এই সমষ্টি এৰিব নোৱাৰো নহয়। হেৰি, দিছপুৰত গম পালো এইবাৰ বোলে বকুলপুৰৰ ব্ৰিজৰ কামটো হ'ব। টেণ্ডাৰ দিয়ক, মই চাই দিম। থেংক ইউ। হেৰি নহয় ফুকন, আপোনাৰ ল'ৰা ক'ত? কিবা কাম বন কৰিছেনে? চাকৰি বিচাৰিবলৈ হ'লে গুৱাহাটীলৈতো যাবই লাগিব। তাত কোনোবা চিনাকি মানুহ আছেনে? চিনাকি মানুহ মানে গান গোৱা মানুহতো কথাবোৰ বুজি নোপোৱা। আজিকালি পিয়নৰ চাকৰি এটা পাবলৈ হ'লেও ডাঙৰ মানুহৰ চিঠি এখন লাগে। আছে জানো তেনে কোনোবা? নাই, তেনেকুৱা কাকো চিনি নাপাওঁ। মই পাৰো বন্দবস্ত কৰি দিব। আপুনি দিব? আপোনাক এই উপকাৰ? ৰবাহে, উপকাৰ চুপকাৰ নহয়, লেনদেনৰ কথা। কিমান খৰচ কৰিব পাৰিবা? মানে সৰ্বনাশ, এনেকুৱা চিঠি এখন এনেই পাবানে? বুজিলো, কিন্তু মোক ক্ষমা কৰিব। কোনো ডাঙৰ মানুহৰ চিঠি কিনিবলৈ মোৰ কোনো সামৰ্থ্যও নাই, আৰু থাকিলেও মই কাকো একো নিদিওঁ। আহোঁ। মূৰ্খ, এই যুগত জন্মি যুধিষ্ঠিৰ হ'বলৈ ওলাইছে। তুমি? মই চব কথাই শুনি আছিলো পলাশ। দেউতাৰ সেইবোৰ কথা শুনাৰ পাছত তুমি যে তাত এক মুহূৰ্তও নাথাকা, মই জানিছিলো বাবে। তুমি কেতিয়া যাবা? অহা দেওবাৰে। আৰু কেতিয়া আহোঁ ঠিক নাই। সেয়েহে ভাবিছিলোঁ যোৱাৰ আগতে তোমাৰ কথা চাই লওঁ। মই যোৱাৰ আগতে এটা কথা কৈ যাব বিচাৰিছোঁ। তুমি
বেলেগ বাদ চাবানে তোমাৰ কিবা সন্দেহ আছে? সন্দেহ নহয় নয়নে, কিন্তু ভয় কিয় জানো এনেকুৱা লাগে মই যেন আঁতৰি গ'লে তোমাক হেৰুৱাব লাগিব। তুমি কিয় তেনেকৈ ভাবিছা কোৱাচোন? তোমাৰ বাবে এতিয়া চবতকৈ ডাঙৰ কামটো হৈছে জোনাকৰ চিকিৎসা। তুমি যোৱা, মই জানো তুমি সফল হ'বাই। এইডাল আকৌ ইয়ালৈ কিয় আহিল? ঠিক আছে খগেন তুমিও আছা ভালেই হ'ল। ধৰণী মাষ্টৰ আপুনিয়ে নহয় জানো? হয়। নিজে মাষ্টৰ হৈ নিজৰ ল'ৰাক এইবোৰ কি শিকাইছে? আপুনি কি কৈছে মই একো বুজিব পৰা নাই। বুজাই নাই, মই চব বুজি পাওঁ বুজিছে। সেই কাম বন নথকা ল'ৰাটোক মোৰ আজলি ছোৱালীজনীৰ পিছত লগাই দি মোৰ ঘৰ দুৱাৰ মাটি সম্পত্তি হস্তগত কৰাৰ মতলব। ৰ'ব, এইবোৰ কি অসভ্যালি কৰিব আহিছে আপুনি? অলপ ভদ্ৰভাৱে কথা ক'ব। যদি নোৱাৰে ইয়াৰ পৰা যাওক। এই ভদ্ৰেশ্বৰ হাজৰিকাক ভদ্ৰতা শিকাবা তুমি? এটা মদাহী লম্পতে। চুপ থাকক। মই মদ খাওঁ, কিন্তু আপুনি মানুহৰ তেজ শুহি শুহি খায়। খগেন তই ৰবিচোন। চাওক হাজৰিকা, আপুনি মোক বিশ্বাস কৰক, এইবোৰ কথা মই একোৱেই নাজানো। এতিয়া জানিলেতো ল'ৰাক বুজাওক। পাওনা হৈ আকাশৰ জনলৈ হাত মেলিব নাপায়। মোৰ ছোৱালীজনীৰ বিয়া ঠিক হৈ আছে, তাৰ পিছতো সি ছোৱালীজনীৰ পিছত জোক লগা দি লাগি মোৰ মান সম্ভ্ৰমৰ লগত খেলা আৰম্ভ কৰিছে। কৈ দিব, পুলিচ উকিল আইন কানুন মোৰ হাতৰ মুঠিত আছে। গোটেই পৰিয়ালটোক জেলৰ ভাত খুৱাবলৈ এই হাজৰিকাৰ বেছি দিন নালাগে। সাৱধান কৰি দিলো। নাই আজিয়ে যামগৈ। ঘৰত কোনো নাই নেকি? তোমাৰ বাৰু কিবা কাম আছিল নেকি? কামটো আছেই। এওঁ আংকল আই মিন মহাদেৱে জানে। তেখেতো নাই যেতিয়া তুমি উঠিলাই যে? হা যাওঁ। কিন্তু কিবা কামৰ কথা কৈছিলে। কাম হৈ গ'ল। আহোঁ। আংকল আহিলে ক'ব সীমান্ত ফুকন আহিছিল। হ'ব বাৰু। সীমান্ত ফুকন কোন মা? দেউতাৰৰ কোনোবা ভাল বন্ধুৰ ল'ৰা। জোনাক, 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 তই কান্দিছিল নেকি? তোৰ কি হৈছে? কোনোবাই কিবা কৈছে তোক? দেউতাই কান্দিছে যে? দেউতা চুপ! তহঁতে শুনি ল, এইখন ঘৰত মই যিদৰে বিচাৰিম তেনেকে হ'ব। সীমান্ত চেমন্ত ফুকনৰ ল'ৰা, ধনী মানুহ, তই ক'ত থাকিবি? আৰু যদি মোৰ কথা নুশুন তেন্তে তোকতো মই একো নকৰোঁ, কিন্তু সেই গান গোৱাটো মই পুলিচ লগাই দাগী আছামী সজাম। বাপেকক চোচৰাই থানালৈ নিম। আৰু এজনী বেমাৰী ভনীয়েক আছে নহয়। নাই তাইৰ কথা চিন্তা নাই। ইমানখিনি হোৱাৰ পিছত তাই নিজেই মৰি থাকিব। কৈ দিলো, অহা ৩ তাৰিখে তোৰ বিয়া। বছ। আবে তই গাঁৱৰ ছোৱালী বিয়া কৰাবি? এই ৰীতাহঁতৰ কি হ'ব? হ'বলৈ কিটো আছে? হা
চা চিম্পল কথা গুৱাহাটীত কিমান কেইখন ৰেষ্টুৰেণ্ট আছে এইবুলি তই কি সদায় একেখন ৰেষ্টুৰেণ্টত ভাত খাওঁ নেকি নেখাওঁ ন নাই নাই মন গ'লে বাহিৰত খাবি আৰু নহ'লে ঘৰততো ভাত আছেই আবে মই আকৌ ভাবিছিলো তই বিয়া বাৰু কৰাই ভাল মানুহ হৈ যাবি নেকি অ' দোস্ত হা কালি নহ'লে শ্বিলং যাম ব'ল নেকি আৰে আইডিয়াটো বেয়া নহয় হা বেয়া নহয় হা? পাৰ্টি মানে বঢ়িয়া নাই নাই এইবোৰ পাৰ্টি চাৰ্টি দৰকাৰ নাই বিয়াটো আমাৰ নাৰায়ণপুৰতে হ'ব 100-150 দৰকাৰী মানুহ মাতিম ৰিচেপশ্যনৰ দিনা হ'ব কিন্তু দেউতা মোৰ লগৰবোৰে পাৰ্টি এটাৰ কাৰণে বৰ কৈ ধৰিছে দে নিজা খৰচত দে আছে টকা নাই নাইতো এনেকুৱা অদৰকাৰী খৰচৰ কথা দ্বিতীয়বাৰ মোৰ আগত নকবি নয়নী মাহী তোৰ বিয়াৰ খবৰ ল'বলৈকে আহিলো মহাৰাৰ কথাটোতো জানই বিয়ালৈ নাহে মোৰ চাগে আৰু ক'ত অহা হ'ব নাহিবা কিন্তু এটা কথা জানি থবা মাহী এই বিয়া মোৰ অলপো মন নাই কিন্তু মোক বাইদেৱে কথাবিলাক কৈছে কিন্তু তই এতিয়া কি কৰিবি যাৰ কপালত যি লিখা থাকে
সেইটোতো হ'বই বেচেৰা পলাশটো শিৱাই এতিয়া কি কৰিছে মই বুজিছোঁ ছাৰ কিন্তু এতিয়া এইবোৰ কথা ভাবি কিবা যেন লাভ হ'ব জানো কিন্তু তুমিয়ে কোৱাচোন তাৰ জানো কিবা দোষ আছিল তথাপি মই জোনাকৰ বাবে এমাহৰ দৰৱ দি থৈ গৈছোঁ আৰু সপ্তাহত ডাক্তৰ শৰ্মা এবাৰ আহি ইনজেকশ্যনটো দি যাব ডাক্তৰ শৰ্মা কিন্তু মোক ইয়াৰ পৰা বদলি কৰিছে ছাৰ গুৱাহাটী কেতিয়া যাম যাম দুদিনৰ পাছতে মোৰ বন্ধু এজনৰ বিয়া নাৰায়ণপুৰত তাৰপিছতে নাৰায়ণপুৰৰ ভদ্ৰেশ্বৰ হাজৰিকা ছোৱালী নয়ন এইবোৰ আচলতে
চৰি আজি মোৰ ফুলৰ সজ্জাটো লগৰবোৰে অলপ বেছিকে খুৱাই দিলে খং উঠিছে মদ খোৱা মানুহক চাগে একেবাৰে দেখিব নোৱাৰা হা নহয় জানো হয় নে নহয় হয় গুড যি সুধো সোনকালে উত্তৰ দিব যি কৰিবলৈ কওঁ তাকেই কৰিবা কাৰণ মই তোমাৰ স্বামী দেৱতা হয় নে নহয় গুড যদি মোৰ কথা মতে নচলা মই তোমাৰ লাইফ হেল কৰি দিম বুজিছা নহয় এতিয়া আমি ক'ত আছিলো দিগেন আমি নে এখেতৰ ল'ৰাৰ দৰখাস্ত আগৰবাৰ আহোঁতে 3 নম্বৰৰ ফিজটো দি গৈছিল 4, 5, 6 বাকী আছেই এটা কাম কৰা যাওক এইবাৰ একেলগে 3খন পাৰ হওঁ বলে পাৰিবানে তাৰ মানে আকৌ দিব লাগিব নেকি কথাও যে সোধে আৰু ভাললৈ বুলি কথাটো কোৱা হৈছে আৰু আপুনি এইবাৰ কিমান দিগেন কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল আৰু ফাইনেল টিকটৰ দাম অলপতো বেছি হ'বই এতিয়া 10, 15, 20 এইবাৰ 45 একেলগে কৰিবা তোমাক বাৰু ডিছকাউণ্ট এটা দিয়াব লাগিব তাতে তুমি মোৰ নিজৰ মানুহ সহায়টো কৰিবই লাগিব সেই দুটা কিনিলে এটা ফ্ৰী তোমাক বাৰু মই 3টাত এটা ফ্ৰী কৰি দিম 35ত ছিঙি পেলাব দিগেন দেখিলেতো আমাৰ টকা পইচাৰ প্ৰতি লোভ নাই বুজিছে আৰুনো কি হোল থিংটো হৈছে অথিৰ ধনজন জীৱন মৰণ মৰণ কেনেকৈ হ'ব মৰণ নহয় নহয় অথিৰ ধনজন জীৱন যৌৱন এওঁ দেখোন জানেই দি যাবা দৰখাস্ত একেবাৰে জেগা পৰিবগৈ বুজিছা নহয় এইবোৰ কি বিল ইলেক্ট্ৰিচিয়ান টেন্ট হাউচ কেটাৰাৰ জুৱেলাৰী কাকতো 1 পইচাও দিয়া নাই তই দি দে কি মই দিম মই ক'ৰ পৰা দিম বিয়া তুমিহে পাতি দিছিলা তুমি দিব লাগিব বিয়া মই ঠিক কৰিছিলো কাৰণ তোৰ শহুৰে বকুলপুৰৰ ব্ৰিজৰ কামটো মোক দিয়াম বুলি পেলাই লোভ দেখুৱাইছিল বকুলপুৰৰ ব্ৰিজ কিন্তু সেই কামটোতো বৰুৱা কনষ্ট্ৰাকশ্যনে পাইছে কি অঁ তাৰমানে আহিল এই কোনটো টিপ সেউজীয়াটো টিপক সেউজীয়াটো হেল্ল' ফুকন হঠাতে ফোন কৰিলে যে আপুনিও দেখুৱালে দেই মোৰ সমষ্টিৰ মানুহক আজি বিয়াৰ 20 দিনৰ পিছতো মানুহে বিয়াৰ কথাকেই পাতি আছে বৰ দেখুৱালে দেই কি ক'লে দলং বকুলপুৰৰ দলং নহয় মানে হঠাতে এইবোৰ বিশ্বাস কৰিবলৈ আপুনি মোক শ্ৰদ্ধা খাবলৈ কৈছে নেকি মুঠতে কিছুমান মিছা কথা কৈ আপুনি আপোনাৰ ছোৱালীজনী মোৰ ল'ৰাৰ ডিঙিত ওলোমালে বাছ মনে মনে থাকক কিন্তু এইবাৰ আপুনি মোক চিনি পাই যাব কি ক'লে তোৰ জনাৰ প্ৰয়োজন নাই
আপুনি এতিয়াও যোৱা নাই? কিয় মই ওলাই গ'লে তোমাৰ ওচৰলৈ কোনোবা অহাৰ কথা আছিল নেকি? আপুনি কি হ'ল ৰৈ গ'লা যে? ক মই বেয়া মানুহ, মই লম্পট, মই চৰিত্ৰহীন। হা আপুনি কি ক'ব খুজিছে? অ' বুজাই নাই নহয়? কিয় গাঁৱত যে সেই পলাশ নেকি এটাৰ লগত এটাই আছিলতো? হা চি, আপুনি ইমান নিজ কথা ক'ব পাৰিলে? অ' পাৰিছো। কাৰণ মই মানুহটোৱে তেনেকুৱা। এতিয়া আচল কথা শুনা। তোমাক এনেকৈ ইমান সহজভাৱে লগ পাই যাম বুলি ভবা নাছিলো। এতিয়া পিছে কি কৰি আছা? কাম কাজ কিবা হৈছে নে নাই? কাম বুজিলো। তোমাৰ ঠিকনাটো মোক দি যাবাচোন। যদি কিবা খবৰ পাওঁ মই তোমাক জনাম। ঠিক আছে। 5 লাখ টকা? কিন্তু ইমানবোৰ টকা মোৰ দেউতাই ক'ৰ পৰা দিব? সেইটো মই কেনেকে জানিম, কিন্তু দিবতো লাগিবই। শুনিছো তোৰ দেউতাৰ দালালি বিজনেছ বোলে খুব ভালেই চলি আছে। সেইবোৰ কথা মই নাজানো, কিন্তু টকা খুজিবলৈ মই দেউতাৰ ওচৰলৈ নাযাওঁ। কি ক'লি? মই কোৱাৰ পাছতো হা? প্ৰশান্ত কি আছো। আৰু কচোন কি হ'ল? বিয়া বাৰু পাতি ঘৰৰ পৰা ওলাবই নোৱাৰা হলি যে? বাদ দে সেইবোৰ। আৰু কচোন ক খবৰ ক। মানে হেৰি হ'ল, ৰচোন তোৰ মিছেছ ক'ত? তেওঁ আছে, তেওঁ গাটো অলপ ভাল নহয়, সেইকাৰণে শুই আছে। শুই আছে এই সময়ত? তোৰো যাৰ কথা। চাওকচোন, ই আপোনাৰ গা বেয়া বুলি কৈছিল। কথাটো অৱশ্যে মিছা নহয়। আপোনাৰ মাতটো শুনিহে ওলাই আহিলো। বাৰু ইয়াক চাহ তাহ দিয়া। নাই নালাগে। হেৰি নহয়, মই আগতে সেইফালে আছিলো, পদুমণি। আপোনাৰ দেউতাই মোক ভালকে চিনি পায়। মোৰ নাম ডাক্তৰ প্ৰশান্ত বৰা। এতিয়া ক। পৰহিলৈ মোৰ এটা নতুন চেম্বাৰ অপেন কৰিছো, আবেলি 5টা বজাত। আহিবি কিন্তু। নতুন চেম্বাৰ ক'ত খুলিছ? হাতত ইনভিটেশ্যন কাৰ্ডখন লৈ সুধিছ ক'ত খুলিছো বুলি। লিখা আছে, পঢ়ি ল'বি। আহিবি কিন্তু। আৰু আপুনি আহিব। হা আহোঁ। দিয়া। দেউতালৈ ফোন কৰ। 2 দিনৰ ভিতৰত যদি টকা নাপাওঁ ৰীতা, what a pleasant surprise! কি হ'ল ইমান দিন ভ্যানিছ হৈ গ'লা যে? ক'ত? হয় নেকি? অ'কে, I'll be right there. Yeah. কথাটো মনত থাকিব নহয়? 5 লাখ, সময় 2 দিন। ইমান পলমকৈ আহিলে যে? ৰীতাৰ লগত আছিল। কি ক'লে? কি ক'লে মানে? কিয়? মইতো কোৱা নাছিলো মোক 5 লাখ টকা লাগে বুলি। আপুনি নুবুজে কিয়? মোৰ দেউতা ইমানবোৰ টকা ক'ৰ পৰা দিব? আৰু কিয় দিব? কিয় দিব বুজা নাই? হা
তোৰ নিচিনা এটা আউটডেটেড বস্তুক মোৰ হাতত গটোৱাৰ কাৰণে দালালৰ জীয়েক মনে মনে থাককচোন এই ৰাতিখন কি মোক তই মোক ৰঙা চকু দেখুৱাবলৈ সাহস কৰিলি তই হা চা মই তোক আজি কি কৰো চা মই কি কৰো ৰঙা চকু দেখুৱাইছ হা চালা দালালৰ জীয়েক হা দালালৰ জীয়েক হা আৰু চকু দেখুৱাবি মোক 5 লাখ টকা যদি আনি দিব নোৱাৰ তই তোক মই খতম কৰি দিম হা মোক চকু দেখুৱা 5 লাখ কেতিয়া দিবি ক যা বাপেৰক ফোন কৰ এতিয়া ফোন কৰ 5 লাখ টকা এতিয়াই লাগিব মোক গুড মৰ্ণিং ছাৰ মৰ্ণিং পলাশ বহা এটা কথা নহয় হয় ছাৰ প্ৰশান্ত ক'লে তোমাৰ ভণ্টিৰ হয় ছাৰ তাইৰ গাটো বৰ ভাল নহয় ভাল নহয় প্ৰশান্তৰ মতেতো ইটছ কুৱাইট চিৰিয়াছ তুমি তোৰ ট্ৰিটমেণ্টৰ বাবে কিবা চিন্তা কৰিছা নে মানে ছাৰ আপুনিতো জানেই মোৰ জইন কৰা তুমি টকা পইচাৰ কথা ভাবিছাতো মানুহৰ জীৱনতকৈ টকা পইচা একো ডাঙৰ নহয় তুমি যিমান পাৰা সোনকালে ভণ্টিক ইয়ালৈ অনাৰ ব্যৱস্থা কৰা কিন্তু ছাৰ কোনো কিন্তু নাই মই আছো প্ৰশান্ত আছে আমি কিবা এটা কৰিম নহয় ছাৰ আপুনি চাগে আচৰিত হৈছে যে এদিনৰ চিনাকিতে মই আপোনাক ফোন কৰি কিয় মাতিলোঁ নাই সেইটো মই বুজিছোঁ কিন্তু আপোনাৰ হৈছে কি আজি কিন্তু আপোনাক সঁচাকৈ কোনোবা ৰোগী যেন লাগিছে নে সীমান্তৰ লগত কিবা এতিয়া আৰু নতুনকৈ কি হ'ব মইতো এতিয়া বুজিছোঁ যে চহৰৰ এটা ডাঙৰ পৰিয়ালৰ ল'ৰাই মোৰ দৰে এজনী গাঁৱলীয়া ছোৱালীক বিয়া কৰাবলৈ কিয় মান্তি হ'ল কিন্তু কথাটো হৈছে কি ইয়াৰ পাছতো মই ইয়াত কিহৰ আশাত থাকিম কওক প্ৰশান্ত দা মোক দাদা বুলি কৈছা কাৰণে কৈছো মানুহৰ জীৱনলৈ সমস্যা যেনেকৈ আহে সমাধানৰ পথো তেনেকৈ আহে তুমি চিন্তা নকৰিবা সীমান্তৰ লগত মই কথা ক'ম তুমি 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 ইয়াত কি কৰিছা মানে আংকল সীমান্তক বিচাৰি আহিছে আই চি সীমান্তক বিচাৰি আহিছে তুমি নাজানা যে এইটো সময়ত সীমান্ত ঘৰত নাথাকে মানে 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 আৰু কি এটা অকলশৰীয়া ঘৰত কাৰোবাৰ পত্নীৰ লগত তেনেকে আলোচনা কৰি থাকিলে মানুহে ভাল চকুৰে নাচায় কিন্তু আপোনাৰ ঘৰত যিবোৰ কাণ্ড চলি আছে তাকো কিন্তু মানুহে ভাল চকুৰে নাচায়
আজি সীমান্তক আহিবলৈ দে তাৰ পাছত চাম কোনে তোক বচায় ঐ জোনাক কেনে ভয় খালিতো তই গুচি আহিলি যে অ গুচি আহিলো যিটো কামৰ কাৰণে গৈছিল কামটোতো হৈ গ'ল পলাশ অ দেউতা এইমাত্ৰ পালোহি অ হেৰি 2 দিনতে জোনাকক গুৱাহাটীলৈ নিব লাগিব গুৱাহাটীলৈ বৰ ভাল মানুহ দেউতা মালিকে মোক এটা লোন দিম বুলি কৈছে আৰু কামটো শেষত লোনটো উভতাই দিম আৰু জোনাক যাবলৈ ৰেডি হ খবৰ আৰু সিমানেই এতিয়া এফালৰ খবৰ কোৱা এইফালৰ খবৰ তই জানো নয়নের কথা শুনা নাই নাই এতিয়া আৰু এইবিলাক কথা শুনি কি লাভ ইমান আৰু ঘৰলৈ বিয়া হৈছে এতিয়াতো নিশ্চয় সুখতে আছে তই তাৰ মানে একোৱে নাজানো যোৱা বুধবাৰে মই বাইদেউৰ ওচৰলৈ গৈছিলো ছোৱালীজনীৰ জীৱনটো ধ্বংস হলো এইবোৰ তুমি কি কৈছা ভিন্দুৱে প্ৰশান্তৰ পৰা খবৰটো পাই আনিবলৈ গৈছিল কিন্তু মোৰ প্ৰেমক হত্যা কৰি পলাশৰ হৃদয়খন চুৰমাৰ কৰি আপুনিতো মোক বৰ ডাঙৰ মানুহৰ বোৱাৰী কৰিব খুজিছিল পিছে পিছে এতিয়া কি হ'ল হেয়া 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 চাওক ডাঙৰ মানুহৰ ঘৰত মই কিমান আদৰ সাদৰ পাইছো এতিয়া এতিয়া কি চাবলৈ আহিছে মোৰ মৰাশটো নাই নাই মাজনী তই বিশ্বাস কৰ মইতো ভবা নাছিলো হোমৰ জুই বুলি তোৰ বিয়াত যিকুৰা জুই মোৰ চোতালত জ্বলালো সেইকুৰা জুই আছিল নৰকৰ জুই যদি জানিলোহেঁতেন মিছা কথা মিছা কথাও দেউতা আপুনি আপুনি সকলো জানিছিল কাৰণ আপোনাৰ নিচিনা মানুহে ভালতকৈ বেয়াটো আগতে চিনি পায় তথাপি মোক ভুল কৰিলো মাজনী কিন্তু এই ভুলৰ শুধৰণিও মই কৰিম মই আইনৰ কাষ চাপিম তই মাথো মোৰ লগত এতিয়াই ঘৰলৈ বল ঘৰলৈ মই নাযাওঁ দেউতা লাগিলে এইখন ঘৰত মোক তেওঁলোকে মাৰি পেলাওক তথাপি নয়নী আপুনি মোৰ লগত যি সৰ্বনশীয় খেল খেলিলে এতিয়া তাৰে শাস্তি মই আপোনাক দিম সেইখন ঘৰত মই শেষ হৈ যাম দেউতা তথাপি আপোনাৰ লগত ঘৰলৈ উভতি নাযাওঁ এই মুহূৰ্তত আপোনাৰ লগত মই মোৰ সকলো সম্পৰ্ক শেষ কৰি দিছো এতিয়া আপুনি ঘৰলৈ যাওক এতিয়া আপুনি ঘৰলৈ যাওক কৈ দেউতা মাজনী তাই তাৰ পৰা ওলাই নাহে কিয় ওলাই আহিব তই এইবোৰ কি কৈছ পলাশ নয়নে এতিয়া এখন ঘৰৰ বোৱাৰী গতিকে সুখে দুখে তাই স্বামীৰ ঘৰতে থাকিব লাগিব মই তোমালোকৰ এইবিলাক কথা নামানো আৰু সমাজত যদি এনেকুৱা কিবা নিয়ম আছে সেয়াও মই নামানো মই অন্ততঃ তাইৰ জীৱনটো ধ্বংস হৈ যাব দিব নোৱাৰো আহোঁ
so sweet. Ah. Come. Come on, darling, come on. Come. This is my house. Hey, sit. Wah. Yes, what? ইয়াকে কয় পতিব্ৰতা স্ত্ৰী কি হ'ল আজি মোৰ অল্ড মেনটো ঘৰত নাই হয় কিহৰ যা আমি ভাত খাম ভাত ৰান্ধগৈ ৰাণা শুলে তাতে ইমান ৰাতি চি ইজ ৰাইট বাদ দিয়াহে ইমান্ত মোক থৈ আহা ভাত কিয় দিম হে তাই যদি আজি আমাক ভাত ৰান্ধি খুৱাব নোৱাৰে নহয় তোক খতম কৰি দিম যা ভাত ৰান্ধগৈ নাৰান্ধো ইমান ৰাতি তাতে এনেকুৱা এজনী ছোৱালীৰ লগত কি কলি তই আউট বাহিৰ হৈ যা মোৰ ঘৰৰ পৰা কি হ'ল এই প্ৰশান্তই কিবা শিক্ষা দি থৈ গ'ল নেকি হা দি যাইছ আউট বাহিৰ অকমান আউট ওলাই যা বাহিৰত No, darling, it's only you and me. লাহে লাহে ভালো আছে আজি দুদিন ধৰি তোৰ মানুহজনী তোৰ ঘৰখনত নাই আৰু তই নিশ্চিন্ত মনে বহি আছে ভাত দিয়াহে দেউতা ছোৱালীৰ কিবা আঘাত লাগিছে নেকি শালপাত পৰা দি পৰি আছে ছোৱালী প্ৰশান্ত তই ইয়াত এতিয়া আৰু কিনিবলৈ আহিছ নয়নী ঘৰত নাই যা জানো নয়নী এতিয়া ক'ত আছে সেই কথাও মই জানো নয়নী ক'ত আছে তুমি জানা জানো কিন্তু নকওঁ আৰু এটা কথা তোক জনাই থওঁ যে নয়নীক তই পাহৰি যাবলৈ চেষ্টা কৰ কাৰণ ইমান দিনে তাইক তই যিমান কষ্ট দিলি জেলৰ ভাত খাবলৈ সিমানখিনিয়ে যথেষ্ট প্ৰশান্ত বন্ধু বুলিয়ে তোক কথাখিনি ক'লো বাকীখিনি তই নিজে জান আহোঁ
পলা তুমি ইয়াত মই জানো তুমি নিশ্চয় ইয়াতে আছা প্ৰশান্ত দাই ক'লে নিশ্চয় মই আচলতে তোমাক ভুল বুজি আছিলোঁ বাদ দিয়া সেইবোৰ আৰু জোনাক আহিল আছে হস্পিটেলতে আছে এইবাৰ তাই নিশ্চয় ভাল হ'ব হয়তো তোমাক লগ পালে তাই নিশ্চয় ভাল পাব আহোঁ যোৱা পলা দুদিনমান যোৱা নাই যে নাই ডক্টৰেতো কৈছে তাই দুদিনমান জিৰণি লোৱা উচিত তথাপিও তুমি গ'লে তাই ভাল পায় জানো কাইলৈ আমি ঘৰলৈ যাম ঘৰলৈ
ঘৰলৈ? এৰা মাঘৰ বিহুৰ উৰুকালৈ 2 দিনহে আছে। তুমি ঘৰলৈ নোযোৱা নেকি? মোৰতো কোনো ঘৰ নাই। তথাপিও বিহু বুলি আন্তিমীয়া ঘৰলৈতো যাব পাৰা, ভাল পাব। বেলটো দেখিছা? অলপ পাছতে কিন্তু এইটো মাৰি যাব, সদায়তো যায়। কিন্তু আকৌ উদয় হয়। মানুহৰ জীৱনটো তেনেকুৱাই নহয়। জোনাক যদি আছে, অমাৱস্যাৰ আন্ধাৰো আছে। কিন্তু আন্ধাৰো জানে যে এই চিৰদিন থাকিব নোৱাৰে। পূৰ্ণিমা আহিবই, আকৌ জোনাক হ'বই। আমি যদি একেলগে জোনাকক লৈ যাওঁ, তাই কিন্তু খুব ভাল পাব। ঠিক আছে, মই শান্তিমাহী ঘৰলৈ যাম। নয়নী, মাহী, বিহু খাবলৈ ঠিক পাই গলিহি।